হাই গাইছ, বহুত দিনৰ পৰা আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। ছমাহ আৰু বেছি হৈ গ'ল চাগে ভিডিঅ' একো আপলোড দিয়া নাছিলোঁ। তো আজি আকৌ নতুন এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। তো আজি আমাৰ ঘৰত পালনাম হৈ আছে, তো ব'লকচোন পালনাম চাবলৈ যাওঁ। তো ফাইনেলি গাইছ পালনামৰ ঠাইখন আহি পালোঁ, মানে আমাৰ ঘৰখন ৰাস্তাটো পালোঁ, গেটখনৰ পৰা এণ্ট্ৰি মাৰি আছোঁ বাৰু। তো গাইছ গোলাপ ফুলেৰে আদৰণি জনাইছোঁ, গেটখন পালোহি। এনাউন্সমেণ্ট হৈ আছে, অলপ পাছতে শোভাযাত্ৰা ষ্টাৰ্ট হ'ব। তো চব শ্ৰী শ্ৰী ৰাখল গোসাঁই থান মনাগোসা। তো গাইছ এইখনে হৈছে গেটখন, আমাৰ গাঁৱৰ পিনে যায়। তো ভাবিছোঁ আজি পালনামটো দেখাই দিওঁ আপোনালোকক। তো বলক পালনাম চাওঁ। তো বলক গাঁওখনলৈ। তো চাব পাৰে, তো চাব পাৰে গেছ ধুনীয়াকৈ ৱালবিলাকত পেইণ্টিং কৰিছে আৰু লিখিছেও, মানে এইবাৰ নতুনকৈ কৰিছে এইবিলাক, আগত নাছিলে। এইবাৰ অকণমান ধুনীয়াকৈ কৰি দিছে। তো এইখন গাড়ীখন, এইখনত মাইক ফিট কৰিছে আৰু এনেকৈ ভাগৱত লৈ যাব আৰু এনেকৈ। তো দেখাই দিছোঁ আপোনালোকক। তো চাব পাৰে এইখন পিলপিলি হয়, ৰথ বনাইছে। এইবাৰ ৰথত যাব বুলি কৈছে। গাইছ ফাইনেলি ওলাই ল'লোঁ। তো এতিয়া যাই আছোঁ, এতিয়া মন্দিৰত লগ পাই আছোঁ আপোনালোকক। তো অলপ কেনেকুৱা লাগিছে এবাৰ ক'ব। তো এতিয়া বন্তি প্ৰজ্বলন হ'ব আৰু সম্বৰ্ধনা জনাব। তো এইবাৰ নিউজো আহিছে, তো চাওক বহুতখিনি মানুহ লগ হৈছে আৰু বহুতখিনি কৃষ্টি দল বিহু দলো আহিছে। কিছুমান দল আহিবলৈ আছে, এতিয়ালৈকে আহি নাই। তো এইবাৰ আমাৰ গাঁৱৰ ছোৱালীখিনি আৰু বেছিভাগ মানে তেনেকুৱা ৰাজবংশী পোচাক পিন্ধি ওলাইছে। চাওক তো সেৱা জনাইছে চবে। তো আমিও অলপ সেৱাখিনি জনাই লওঁ আৰু তাৰপিছত ওলাই যাওঁ ইয়াৰ পৰা বাহিৰলৈ। তো চব ফটো উঠাত ব্যস্ত চবে, আৰু ময়ো সেনেকৈয়ে অকণমান ফটো উঠি ল'লোঁ। সেইবিলাক ফটো আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকত পাব পাৰে। তো এতিয়া ৰথ যাত্ৰা আৰম্ভণি, ৰথখন আহিছে। তো চাওক বহুতখিনি মানুহ আৰু তো শোভাযাত্ৰা আৰম্ভ হ'ব লাগছে। তো বাজিলে এতিয়া 4:15। তো আহোঁতে মোটামুটি 7টামান বাজি যাব। তো তাকেই দেখাবলৈ চেষ্টা কৰিম। তো গাইছ আৰু এনেকৈ আমাৰ আজি শোভাযাত্ৰাখন আৰম্ভ হ'ল। তো চাওক কিমান দীঘল লাইন হয় আৰু কিমান মানুহ আহিছে। আপোনালোকৰ প্ৰথমৰ পৰা এখন সকলোৱে দেখাই আছোঁ। তো চাই থাকক। এইবিলাক প্ৰথমতে গোটেইবিলাক আমাৰ গাঁৱৰ মানুহ, আৰু বাকী যিমান মানুহ আছে সিহঁতক নিমন্ত্ৰণ দি মাতা হৈছে। চাই থাকক, বহুত দীঘল মানুহ আছে। ঢোল নাগৰা পেঁপা তাৰপিছত বহুত তেনেকুৱা বস্তু আনিছে, য'ত মানে এইবাৰ পালনাম দেখুৱাব। আপোনালোকক দেখুৱাই থাকিম। তো পালনাম আমাৰ ইয়াত 3 দিন হয়, আৰু আজিতো প্ৰথম আৰম্ভণি। তো কালি দিনটো থাকিব আৰু পৰহিলৈ থাকিব। তো সেইকাৰণে এইবাৰ মই ভিডিঅ' এনেকুৱা বনালোঁ যে আজি আপলোড কৰিম, বাকী কালিতো বেলেগকৈ এটা ভিডিঅ' বনাই দিম, আৰু পৰহিলৈ আপলোড দিম। চাওক বহুত দীঘল, য'ত বিহু দল, এনেকুৱা দল বহুতখিনি দল আহিছে। আৰু চাওক ইমান দীঘল লাইন শেষলৈ বহুত দীঘল আছে। এইখন ইমান দূৰলৈ গাড়ীখন এতিয়ালৈকে।
গাইছ এনজয় কৰক অলপমান আমাৰ পালনামৰ ভিডিঅ'টো। তো এনেকৈ ময়ো অকণমান ওলাই গ'লোঁ, তেনেকৈ নামৰ মাজতে ভিডিঅ' কৰিছোঁ, মাজতে এনেকৈ নাম ধৰি গৈ আছোঁ। এইবাৰ ময়ো সেনেকেই নামৰ দলৰ গৰাকী মাজত সোমালোঁ আৰু নাম ধৰি গৈ আছোঁ। দেখোন এইটো আমাৰ বহুত দূৰ হয়, বহুতো ঘূৰি ঘূৰি আহে আৰু মানে এখন গাঁৱৰ পৰা আন এখন গাঁও হৈ এনেকৈ এক পাক ঘূৰি কিনে আৰু এখন গাঁৱৰ পৰা ঘূৰি আহে মিনিমাম 2-3 ঘণ্টাৰ ৰাস্তা হয়। তো আমি সোনকালে বুলিছোঁ কাৰণে আমি আমাৰ দলটো বহুত আগত আছে আৰু বাকী দলবিলাক মানে বহুত পাছত। আমি ইমান দূৰ আগত আহি পাইছোঁ যে পিছৰবিলাকৰ শুনাই নাযায় ক'ত আছে ক'ত নাই। তেনেকৈ এইবাৰ টাৰ্ণিং লওঁতে আমি দেখিছোঁ আমি মানে প্ৰথমৰখিনিহে আমি আছোঁ, বাকীবোৰ এতিয়ালৈকে নাই। তো চাওক ভিডিঅ'টো হয়তো বহুত দীঘল হ'ব পাৰে আৰু নামৰ ভিডিঅ' দিছোঁ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰো চিটুৱেশ্যন ইমান এটা ভাল নাছিলে। সেইকাৰণে নামৰ ভিডিঅ'ৰে আৰম্ভ কৰিছোঁ আৰু সদায় ভিডিঅ' আহি থাকিব এনেকুৱাকৈ, য'ত যাওঁ তাকে দেখাবলৈ চেষ্টা কৰিম। তো চাওক লাহে লাহে সন্ধিয়া হ'ব ধৰিলে, আন্ধাৰ হ'ব ধৰিলে। তো আমি গোটেইবিলাক গাঁও ঘূৰি কিনে এতিয়া ঘৰলৈ গৈ আছোঁ, মানে মন্দিৰলৈ গৈ আছোঁ। তো বলক আমি মন্দিৰলৈ যাওঁ। এইবাৰ আমাৰ গ্ৰুপটো ভাঙিলে, আমি পাছত থাকি গ'লোঁ আৰু আমাৰ গ্ৰুপ আগত গ'ল। এতিয়া আমি পাছে যাম। ইয়াতে বহুত দল একদম মানে বহুত এনজয় কৰি গৈছে, সেইকাৰণে আমিও ইয়াতে ৰেডি সিহঁতৰ লগতে ভিডিঅ' কৰি যাম, নাচি যাম। তো চাই থাকক গাঁৱৰ পালনাম, কেতিয়াও দেখুওৱা নাই ভিডিঅ', এইবাৰ প্ৰথমবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি এনজয় হয় মানে ৰেষ্ট ক'ব লাগে। এতিয়া চাওক ধুনীয়াকৈ নাচি গৈছে। নতুন আগত আৰু কেইটামান দৌৰ আছে, তাতো যাম, তাতো নাচ কৰিম। ইমানখিনি ঘূৰি ইয়াতে লাগিছে কাৰণ ইয়াতে মানে বহুতখিনি এনজয় হৈ যায় নিচিনা। মাজত ধুনীয়া ডেন্স কৰি গৈ আছোঁ, পাছে গৈ আছোঁ বাৰু মাজত সোমালে আকৌ মই ডেন্স কৰি সেইকাৰণে মই ভিডিঅ' কৰি পাছে গৈ আছোঁ। সন্ধিয়া হ'ব এইবাৰ আমি অলপমান আগত আহিছোঁ আৰু আগৰ পৰা চাওঁ কিমান আমি 3জন আহিলোঁ, আমি 3জন মানে মামাজনে কৈ আছে য'ত ভিডিঅ'টো উল্টা কৰি লৈছে, মোবাইলটো উল্টা কৰি লৈছে, তেনেকৈ উল্টা চাইডত পিছত চাওক ধুনীয়াকৈ নাচি আছে। এনেকৈ এনজয় কৰি আমি অলপমান পাছতে গাঁওখন পাম আৰু গাঁওখনত সোমালোঁ। এতিয়া অলপমান গ'লে আমাৰ গাঁওখন পাম। তো এতিয়া লাহে ধীৰে আন্ধাৰ হ'ব ধৰিছে আৰু কেমেৰা যিটো মানে ভালকৈ ভালকৈ অহা নাছিলে, তথাপিও দেখাই আছোঁ আৰু মই ভইচ অভাৰ দি আছোঁ এতিয়া, ইমানখিনি হুলস্থুলত মাত গাড়ীলেও গম নহ'ব। তো গাইজ যিখন আমাৰ ইপিনৰ গেট, যোনপিনেৰে আমি সৈতে সোমাই যাম, এতিয়া আমি সেইখন গোটেই গৈছিলোঁ, এতিয়া আমি এইখন গোটেই সোমাই যাম। তো এতিয়া চাওক কিমান দীঘল লাইন, এতিয়া আমি আগত আহিছোঁ বহুতখিনি আগত সোমাই গৈছোঁ আৰু ইয়াতে এখন গেট হ'ব ডাঙৰ, এখনৰ কাম চলি আছে, পালনামৰ কাৰণে ৰৈ দিলে। তো চাওক গাইজ আমি এতিয়া ঘূৰি কিনে আহিলোঁ। এতিয়া অকণমান চাওঁ এইবিলাক ইমান দলবিলাক সেইবিলাক এতিয়া প্ৰতিটো দলে প্ৰতিটো এনেকৈ সিহঁতৰ কালচাৰৰ লগত চাই থাকক। আজিৰ ভিডিঅ'টো মানে কালিখিনিতে বাকী কালি ধুনীয়াকৈ আপলোড কৰিম। তো এতিয়া আমি অলপমান ঘৰত যাওঁ, ভগৱান থ'বলৈ। তো ইয়াতে খোৱা লোৱা দিব, এইবিলাক লগৰ আমাৰ যিসকলে মানে
খোৱা বোৱাৰ হৈ কাম কৰিব। গাইজ এতিয়া ওলালোঁ, লাহে ধীৰে সকলোবোৰ শেষ হৈ গ'ল। আজিৰ ইয়াতে প্ৰসংগ হ'ব, বাট বহুতখিনি ভাগৰ লাগিছে। মই এতিয়া অকণমান ইয়াৰ পৰা গৈ কিনে শুই দিম। তাৰপাছত এগেইন ৰাতিপুৱা সোনকালে উঠি কিনে আকৌ আহিম, আহি কিনে দেখুৱাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানে। তো চাই